নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লগতে দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰক আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ বাতৰি হৈছে গুৱাহাটীৰ অভিজাত বিদ্যালয়ত কোভিড সংক্ৰমণ 7 দিনৰ বাবে বন্ধ ঘোষণা এক উদ্বেগজনক খবৰ মহানগৰীৰ NPS ইণ্টাৰনেশ্যনেল স্কুলত কোভিডে লৈছে ভয়াবহ ৰূপ বিদ্যালয়খনত সোমবাৰলৈকে 29 গৰাকী শিক্ষাৰ্থীৰ দেশত ধৰা পৰিছে কোভিড-19ৰ উপস্থিতি যাৰ বাবে প্ৰশাসনে 7 দিনৰ বাবে বন্ধ কৰি দিছে বিদ্যালয়খন শংকিত হৈ পৰিছে শিক্ষাৰ্থী তথা অভিভাৱকসকল মঙ্গলবাৰৰ পৰা 7 দিনৰ বাবে বন্ধ গুৱাহাটী মহানগৰৰ অভিজাত বিদ্যালয় NPS ইণ্টাৰনেশ্যনেল স্কুল কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই এই অভিজাত বিদ্যালয়খন মাইক্ৰ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰে যাৰ বাবে 15 নৱেম্বৰলৈ বিদ্যালয়ৰ বন্ধ ৰখাৰ নিৰ্দেশ দিছে কামৰূপ জিলা প্ৰশাসনে এতিয়ালৈকে বিদ্যালয়খনৰ এগৰাকী শিক্ষকো আক্ৰান্ত হৈছে কোভিড-19ত জানিব পৰা মতে এতিয়াও গৰিষ্ঠ সংখ্যক ছাত্ৰ-ছাত্ৰীৰ কোভিড টেষ্ট কৰাবলৈ বাকী আছে 16 গৰাকী শিক্ষাৰ্থীৰ দেশত কোভিড-19ৰ উপস্থিতি ধৰা পৰাৰ পাছতেই বিদ্যালয়খন প্ৰশাসনে মাইক্ৰ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে যাৰ বাবে বিদ্যালয়খনৰ শিক্ষাৰ্থী তথা অভিভাৱকসকলে এতিয়া শংকিত হৈ পৰিছে ইতিমধ্যে খালী কৰা হৈছে হোষ্টেলো ইয়াৰ পাছতে স্বাস্থ্য বিভাগৰ লোকে বিদ্যালয়ত কোভিড পৰীক্ষা কৰাত সোমবাৰে 16 গৰাকীৰ দেশত ধৰা পৰে কোভিড-19ৰ অৱস্থিতি জানিব পৰা মতে NPS ইণ্টাৰনেশ্যনেল স্কুলত প্ৰায় 1200 শিক্ষাৰ্থী আছে ইয়াৰে 400 শিক্ষাৰ্থী থাকে হোষ্টেলত উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ NPS ইণ্টাৰনেশ্যনেল স্কুলৰ শিক্ষাৰ্থী কোভিডত আক্ৰান্ত হৈছিল যদিও এই ঘটনা গোপনে ৰাখিছিল বিদ্যালয় কৰ্তৃপক্ষই স্কুলখনত সোমবাৰলৈকে 29 গৰাকী শিক্ষাৰ্থীৰ দেশত ধৰা পৰিছিল কোভিড-19ৰ উপস্থিতি এই বিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থীক হস্পিটেলত ভৰ্তি হোৱাতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা আৰু আন এটি গুৰুত্বপূৰ্ণ বাতৰি হৈছে এবাৰ অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদবদল 62 গৰাকী পৰিদৰ্শকৰ পদোন্নতি অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদবদল অসম আৰক্ষীৰ গুৱাহাটীস্থিত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ উপ মহাপৰিদৰ্শক মৃদুলানন্দ শৰ্মাক বদলি কৰা হৈছে যোৰহাটৰ উপ মহাপৰিদৰ্শক ER হিচাপে ৰাজ্য চৰকাৰে মঙ্গলবাৰে এক নিৰ্দেশযোগে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত কৰে ৰদবদল সেই অনুসৰি অসম আৰক্ষীৰ গুৱাহাটীস্থিত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ উপ মহাপৰিদৰ্শক মৃদুলানন্দ শৰ্মাক যোৰহাটৰ উপ মহাপৰিদৰ্শক ER হিচাপে বদলি কৰা হৈছে শিলচৰৰ উপ মহাপৰিদৰ্শক SR দেৱজ্যোতি মুখাৰ্জীক গুৱাহাটীস্থিত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ উপ মহাপৰিদৰ্শক হিচাপে বদলি কৰা হৈছে একেদৰে আন এক নিৰ্দেশযোগে অসম আৰক্ষীৰ UB আৰু ABৰ 62 গৰাকী পৰিদৰ্শকক উপ আৰক্ষীৰ অধীক্ষক আৰু সহ অধিনায়ক হিচাপে পদোন্নতি দিয়া হৈছে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত তেওঁলোকক অস্থায়ীভাৱে পদোন্নতি দিয়া হৈছে আৰু আন এটি গুৰুত্বপূৰ্ণ বাতৰি হৈছে 20 ডিচেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন প্ৰৱেশ হ'ব দুজনকৈ নতুন বিধায়কৰ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ সময় ঘোষণা এইবাৰৰ শীতকালীন অধিৱেশনত বিধানসভাত দেখা যাব দুখনকৈ নতুন মুখ 20 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন মঙ্গলবাৰে এই সম্পৰ্কত এক অধিসূচনা জাৰি কৰিলে ৰাজ্যপাল জগদীশ মুখীয়ে পুৱা 9:30 বজাৰ পৰা আৰম্ভ হ'ব এই শীতকালীন অধিৱেশন উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এইখনেই হ'ব প্ৰথমখন শীতকালীন অধিৱেশন এই অধিৱেশনখনতে বিৰোধীয়ে বিভিন্ন বিষয়ৰে চৰকাৰক সমালোচনা কৰি সদন উত্তপ্ত কৰাৰ সম্ভাৱনা আছে ইফালে 5টা সমষ্টিৰ উপনিৰ্বাচনৰ যোগেদি নতুনকৈ 2জন বিধায়কৰ সদনত প্ৰৱেশ ঘটিব মন কৰিবলগীয়া যে বিজেপিৰ 3জন নৱনিৰ্বাচিত বিধায়ক ৰূপজ্যোতি কুৰ্মী সুশান্ত বৰগোহাঁই আৰু ফণীধৰ তালুকদাৰৰ বিধানসভাৰ বাবে নতুন নহয় কিন্তু বিজেপিৰ মিত্ৰদল UPPLৰ নৱনিৰ্বাচিত বিধায়ক জিৰণ বসুমতাৰী আৰু জলেন দৈমাৰীৰ প্ৰথমবাৰৰ বাবে বিধানসভাত প্ৰৱেশ ঘটিব ইফালে উপনিৰ্বাচন হ'বলগীয়া সমষ্টিসমূহৰ ভিতৰত মাজুলীত উপনিৰ্বাচন হ'বলৈ এতিয়াও বাকী আছে
মাজুলীক প্ৰতিনিধিত্ব কৰা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন মন্ত্ৰীসভাত স্থান পোৱাৰ পিছতে মাজুলীত উপ নিৰ্বাচন হোৱাটো নিশ্চিত হৈছিল যদিও বিধায়ক হিচাপে সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰাৰ পিছতে মাজুলীত উপ নিৰ্বাচনৰ সময় এতিয়াও ঘোষণা কৰা নাই নিৰ্বাচনী আয়োগে।